নমস্কাৰ কালাৰ্ছ অফ লাইফ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত মই আপোনালোকক অসমৰ প্ৰায় মৃত প্ৰায় এক লোক সংস্কৃতিৰ বিষয়ে আপোনালোকক দেখুৱাম এই সংস্কৃতিক আমি কিয়নো জীয়াই ৰাখিব লাগে তাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মই ভিডিঅ'টি শেষত আপোনালোকক অৱগত কৰিম অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব শ্ৰদ্ধা দৰ্শকসকল এই যে দেখিছে এইবোৰ পুতলা নাচৰ পুতলা অতি আটক ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছে এই পুতলাবোৰ আৰু কিছু সময়ৰ পিছতে এই নিষ্প্ৰাণ পুতলাবোৰে শিল্পীসকলৰ হাতৰ পৰশত প্ৰাণৱন্ত হৈ উঠিব গীত গাব নাচিব কথা ক'ব এই পুতলাবোৰে তাৰ আগতেই মই এই পুতলা নাচৰ থিয়েটাৰৰ গৰাকীজনৰ সৈতে কিছু কথা পাতিম আহকচোন তেখেতে সেই বিষয়ে কি বুলি কয় অকণমান শুনো আচ্ছা আপুনি এই আপোনাৰ অনুষ্ঠানটোত কিমান বছৰ ধৰি জড়িত আছে আপুনি বাৰু এতিয়া মই 74 পৰা হয় 74 হ'ব প্ৰায় 50 বছৰ আপোনাৰ 49-50 বছৰ ধৰি আপুনি এই কামৰ লগত জড়িত আপুনি বাৰু এই কামটো কৰি সন্তুষ্ট হয়নে বাৰু সন্তুষ্ট বহু বছৰ কৰিলোতো গতিকে এটা নিচা হৈ গৈছে পেচা টাইপ হৈ গৈছে আপুনি এতিয়া এৰিব নোৱাৰে এইটোৱে কৰি থাকিলে হয় হয় আপুনি ৰাইজৰ সঁহাৰি আগৰ দৰে পায়নে বাৰু এই আগতকৈ অলপ বেছি হৈছে এতিয়া বেছি হৈছে আচ্ছা আচ্ছা মানুহ পৌৰাণিকৰ প্ৰতি আগ্ৰহটো মানুহৰ নিশ্চয় বাঢ়িছে এতিয়া নহয় জানো হৈ যাব ওলাইছে হয় 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 আপুনি পুতলাবিলাক নিজ হাতে তৈয়াৰ কৰে বৰ্তমান নিজ হাতে হয় 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 গাইজ কথা কিছু পৰিমাণে শুনিলোঁ এতিয়া আমি অকণমান পুতলা চাম তাৰপিছত ছবি কিবা দিব চেষ্টা কৰিম আমি পুতলা নাচ আংশিকভাৱে দেখিলোঁ এই পুতলাবোৰক কেনেকুৱাকৈ নচুৱাই সেই বিষয়ে আমি সবিশেষ জানিবলৈ অকণমান ভিতৰলৈ সোমাই গৈছোঁ আপোনালোকে চাওক কেনেকৈ চাওক গাইজ এই শিল্পীজনে হাতৰ আঙুলিৰ যাদুৰে কেনেদৰে পুতলাবোৰক নচুৱাইছে এওঁৰ হাতৰ আঙুলিৰ যাদুত যেন প্ৰাণ উপনীত হৈ উঠিছে পুতলাবোৰ নাচিবলৈ আৰম্ভ কৰিছে গাবলৈ আৰম্ভ কৰিছে ঘূৰিবলৈ আৰম্ভ কৰিছে চাওক এয়া মাত্ৰ হাতৰ আঙুলিৰ যাদু চাওক গাইজ আপোনালোকে দেখিলে আচৰিত হ'ব এয়া কিন্তু সাধাৰণ শিল্পী নহয় তেখেতসকলে আচলতে সাধাৰণ শিল্পী বুলি আমি ক'ব নোৱাৰোঁ তেখেতসকলে যেনেদৰে অসাধাৰণ কাম কৰিবলৈ আৰম্ভ কৰিছে বা এই নিষ্প্ৰাণ পুতলাবিলাকক প্ৰাণ ঢালি নচুৱাইছে এয়া কিন্তু অতি আচৰিত কথা আমি প্ৰকৃততে এখেতসকলক প্ৰকৃত শিল্পী বুলিহে ক'ব পাৰোঁ মই এতিয়া গৈ আছোঁ মঞ্চৰ পিছফালে য'ত আছে নেপথ্যৰ শিল্পীসকল যিসকল শিল্পী আমাৰ প্ৰণাম্য কিয়নো এখেতসকলৰ প্ৰতিভা অতি অসাধাৰণ কেতিয়াবা যদিহে এখেতসকলে ৰজা হয় কেতিয়াবা প্ৰজা কেতিয়াবা নাৰী আকৌ কেতিয়াবা পুৰুষ কেতিয়াবা হয় এখেতসকলে দাসী কেতিয়াবা মালিক এই সকলোবোৰৰে কণ্ঠ দান দিয়ে এখেতসকলে অতি আচৰিত নহয়নে চব সংলাপৰ মাজেৰে তেখেতসকলে গীতো গাইছে বাজনা বজাইছে চব গাইছে কিমান কষ্টকৰ কিমান কষ্টৰে তেখেতসকলে আমাক পুতলা নাচ দেখুৱাই অকণমান এবাৰ নাচ দেখুৱাইছোঁ
মানুহ খবৰ এৰাতি ৰাজ্য শাসন কৰিছে মন্ত্ৰী লালু কৰা সেয়েহে মই ভাবিছো দয়া আহোম মন্ত্ৰী লালু খৰাৰ বিৰুদ্ধে মই বিদ্ৰোহ কৰি মন্ত্ৰী লালু খৰাৰ বিৰুদ্ধে মই বিদ্ৰোহ কৰি আৰু মন্ত্ৰী লালু খৰাক বুজাই দিম যে আহোম ৰাজ সিংহাসনত ৰজা হ'ব পৰা কোঁৱৰ এইটো হেদৰদম জীয়াই আছে দেহাদেউ ভটাই আহিছ ভটাই কিয় আহিলি ৰজা হ'ব পৰা কোঁৱৰ এইটো হেদৰদম জীয়াই আছে কিমান ধুনীয়াকৈ প্ৰাণ পাই দিছে পুতলাবিলাকে লগত সংগত কৰিছে অতি ধুনীয়া সংলাপ মন্ত্ৰী লালু খৰাই দেখিছো কিমান ধুনীয়াকৈ প্ৰাণ পাই দিছে পুতলাবিলাকে লগত সংগত কৰিছে অতি ধুনীয়া সংলাপ মন্ত্ৰী লালু খৰাই দেখিছো আপুনি কি কৈছে পেহিদেউ আহোম ৰাজ সিংহাসনেৰো গছত পেলাই থৈ আহোম প্ৰজাক বিপদত পেলাই থৈ দেহাদেউ আৰু মই কিনো কাপোৰ ঘৰলৈ মন্ত্ৰী লালু খোলাৰ ঘৰত পলাই ল'ব লাগিব নাই ই কিন্তু হ'ব নোৱাৰে পেহিদেউ ই কিন্তু হ'ব নোৱাৰে আপোনালোকক মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আমি এই লোক সংস্কৃতিবিলাক জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে কিয়নো এই লোক সংস্কৃতিবিলাক আমাৰ সমগ্ৰ সংস্কৃতিৰ কিছুমান অবিচ্ছেদ্য অংগ আৰু ইয়াৰ লগতে আমি দেখা পাওঁ যে এই সংস্কৃতিবোৰ সাধাৰণ শ্ৰেণীৰ লোকসকলে জীয়াই ৰাখিছে তেওঁলোকৰ কোনো উচ্চ আকাংক্ষা নাই ইয়াৰ জৰিয়তে তেওঁলোকে সামান্য পৰিমাণে উপাৰ্জনৰ এটা পথ মুকলি কৰি লৈছে যদিহে আমি এই লোক সংস্কৃতিবিলাক জীয়াই ৰখাত তেখেতসকলক সুবিধা কৰি দিওঁ তেতিয়াহ'লে আমাৰ কৃষ্টি সংস্কৃতিও জীয়াই থাকিব লগতে তেখেতসকলৰ উপাৰ্জনত কিছু পৰিমাণৰ সকাহ বা সুবিধা কৰি দিয়া হ'ব সেয়েহে আমি সকলোৱে এই সংস্কৃতিবোৰ লোক সংস্কৃতিবোৰ জীয়াই ৰাখিবলৈ সামান্যতম হ'লেও সকলোৱে চেষ্টা কৰা উচিত ধন্যবাদ